নমস্কাৰ। আজি পাঠ কৰিব লৈছোঁ গীতাঞ্জলিৰ কবিতা মিনিৰ দাম। মিনি নাচি আছিল, আজিও নাচি আছে। মিনি নাচি আছিল, আজিও নাচি আছে। তেজ ঢালি ঢালি মিনিয়ে গছৰ পাত তোলে। পুৱা পানীত উতলাই আমি তেজ খাওঁ, মিনিৰ তেজ। মিনিয়ে নাচে মাদলৰ চেৱত, দিনৰ ভাগৰ আঁতৰাই জোনটোৱে নাচি থাকে শিৰিষৰ পাতত। মিনিৰ হাত ফটা, মিনিৰ ব্ৰাৰ ফিটা এডালো চিকা। বেতন পালে আনিব বুলিও ভাবি থাকে ছিঙি যাবলৈ ধৰা চেণ্ডেল এযোৰা। আন্দোলন কৰিছিল সিদিনা, কলঘৰৰ মেচিনত সোমাই হাস্পাতালত পৰি আছিল চুমিলা। হাত দুখন কটা গৈ হৰ্ষহীন হৰিলাল। মিনিৰে মোৰে দিল দিৱানা, মিনিৰে মোৰে দিল দিৱানা বুলি ক'লে আজলি মিনিয়ে নুবুজে। দিৱানা মিনিয়ে তেজ ঢালি চপোৱা এটিকলি দুটি পাতত মিনিৰ তেজৰ ৰঙেৰে জ্বলি উঠে চহৰৰ ঘৰবোৰ। মিনিৰ তেজৰ উত্তাপত চলে বিলাসী জীৱনৰ গাড়ীবোৰ। মিনিৰ দাম, ৱাহ ৱাহ। বেতন বাঢ়ক বা নাবাঢ়ক, বুটলি লয় ৱাহ ৱাহ। মিনি নাচি আছিল, আজিও নাচি আছে। আমি পি আছোঁ পুৱা গধূলি মিনিৰ শৰীৰ চেপি চেপি ৱাহ ৱাহ চাহ। ধন্যবাদ।